তো চাব পাৰে এইখিনি মানে মই ল'লো নতুনকৈ কেনে পাইছে চবে চাই আছে চোন লাষ্ট ইনষ্টাগ্ৰামত ফ'ল' কৰি দিব মই ক'ব পাৰিব ইনষ্টাগ্ৰামত এই ৰ চাম দেখ गजब बेइज्जती है যাব আমাৰ ট্ৰেইনখন হোৱাটছআপ তো হেল্ল' গাইজ কি খবৰ তো এতিয়া আমি আছোঁ জাগীৰোড ষ্টেচন আমি জাষ্ট মৰিগাঁৱৰ পৰা আহি পাইছোঁ তেতিয়া ভিডিঅ' বনোৱা নহ'ল তো আমি আজি গৈ আছোঁ ক'ত গৈ আছিলোঁ গোলাঘাট আমি আজি গৈ আছোঁ গোলাঘাট তো গোলাঘাটত গৈ কি কৰিম কেনেকৈ কৰিম চব আপোনালোকক দেখাম ব্লগটো সম্পূৰ্ণকৈ চাই থাকিব আৰু এই বস্তুটোৰ ভিতৰত আছে 2 লাখ টকীয়া মাল এইটো লাষ্টত দেখাম মানে ভালকৈ পেক কৰি অনা হৈছে ন যদি 2 লাখ টকাতকৈ কম হয় মোক আনছাবস্ক্ৰাইব কৰি দিব তাৰপিছত ব্লগটো ভালকৈ ষ্টাৰ্ট কৰিম ট্ৰেইনৰ ভিতৰৰ পৰা ট্ৰেইনখন দেখাম কোনখন এক্সপ্ৰেছত যাম ডিব্ৰুগড় এক্সপ্ৰেছত যাম মই ভালকৈ নাজানো তেওঁ ব্লগ বনাম বহুত দিনৰ মূৰত প্ৰেংক চেংক এৰি ব্লগত লগ পাইছোঁ তো আপোনালোকে মোৰ পিছফালে চাব পাৰিছে এইটো হ'ল আমাৰ জাগীৰোড ষ্টেচন তো আমাৰ ট্ৰেইন আহিব এতিয়া বহুত সময় আছে আমি 9টা কিমানত যাম এতিয়া 7টা কিমান হৈছে তো আপোনালোকক অলপ ষ্টেচনটো দেখাই দিওঁ তাৰপিছত আমি গোলাঘাটৰ ষ্টেচনটো দেখাম তাৰপিছত মানে নেক্সট ব্লগ এটা আহিব চাগে বা এইটোতে জইন কৰি দিম কি হয় নাজানো কাৰণ এডিটিংটো আমাৰ ৱাইচন দাদাই কৰে ন আজিকালি মোৰ মানে টাইম চাইম নাপাওঁ ছেকেণ্ড ইয়েৰ এক্সাম আছে তেওঁ ব্লগ শ্লগ বনাই আছোঁ ষ্টেচনটো এতিয়া অলপ দেখাই দিওঁ ক'লা দাদা Always do it on my own, so I gotta get through it. And the only thing I know is to love what I'm doing. Never give up, never slow, till I finally prove it. Never listen to the no's, I just wanna keep moving. So guys, আমি এতিয়া ষ্টেচনটোত আছোঁ আৰু তলফালে চাব পৰা এখন নতুন ট্ৰেইন আছে ষ্টেচনটো মানে বহুতে ভাল লাগিছে কাৰণ ৰাতি হোৱাৰ কাৰণে ভালকৈ দেখাব পৰা নাই আৰু মোৰ মোবাইলটো মোৰ পকেটতে আছে মোৰ মানে ৰাতি ইমান এটা খাচ নিদিয়ে দিনত আপোনালোকে চাব পাৰে কোৱালিটি ভালে দিয়ে তো ৰাতি দাদা মোবাইলটো লৈছোঁ আৰু পাছৱৰ্ডটো আমি নাজানো মানে একেৰাহে বনাব লগা হৈছে ভিডিঅ'টো আমি এতিয়া এইখিনিতে শেষ কৰোঁ ইয়াৰ পিছত আমি মানে ট্ৰেইনৰ উঠাৰ পৰা ষ্টাৰ্ট কৰি চাই গৈছে দাদা তোমাক আমি মানে এতিয়া এইখিনিতে শেষ কৰোঁ তাৰপিছত এতিয়া ট্ৰেইনত উঠাখিনি দেখাম তাৰপিছত আমি চিধা গোলাঘাট ষ্টেচনটো অকণ দেখাম তাৰপিছত নেক্সট ব্লগ এটা আহিব মই মানে পূৰা স্ক্ৰিপ্টটো ভাবি ল'লোঁ অলপ ৱেইট কৰক তো গাইজ বহুত সময় ৰখাৰ পিছত আমাৰ ট্ৰেইনখন ফাইনেলি আহি গ'ল এতিয়া আমি বিচাৰিব লাগিব আমাৰ ডবাটো তো আমিতো চিনি নাপাওঁৱে দাদাজনে বিচাৰিব তো আমাৰ লগত আপোনালোকে ট্ৰেইনখনকে চাই থাকক हम हैं हजारों में अब की कमी जरा है हर चीज खास है তো দাদাই বোলে ডবাটো বিচাৰি পালে তো দাদাই এতিয়া গৈ আছে চিট বিচাৰিব এই হালধি চোলা পিন্ধাটো अब है जो है वो समा है तुम रह सके এতিয়া ফাইনেলি আমি ট্ৰেইনৰ ভিতৰত এণ্ট্ৰি কৰিম দাদাটো সোমালে ৱাইফম সোমালে আৰু মই সোমাই যাওঁ ऐसी चीज মানে ট্ৰেইনত এটাই ভাল লাগে বাছৰ নিচিনা নহয় ট্ৰেইন মানে আল্টিমেট এটা ফিলিংছ আহি যায় আৰু মানে আমি এটা ষ্টেচনৰে পাৰ হৈ যাই থাকোঁতে মানে কথা এটা ভাবিলোঁ আমাৰ মগজুত খেলালে মানে ৰানিং কৰোঁতে কিমান স্পীডত ৰানিং কৰি আছোঁ সেইটো যদি চাব পাৰে ট্ৰেইনখনৰ স্পীডটো চাব পাৰিম বুলি তাৰপিছত আমি চেক কৰিব ধৰিলোঁ তো ৰিজাল্টটো ওলাল যাব আমাৰ ট্ৰেইনখন গৈ আছে মানে এনজয়টো আল্টিমেট হৈছে কিন্তু বহিব চিট নাই ওপৰত বহি আছোঁ ভালেই লাগিছে কিন্তু ওপৰত বহি থকাৰ কাৰণে আৰু বেছি ভাল লাগিছে अरे कहना क्या चाहते हो ভিডিঅ'টো লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তাৰপিছত ইনষ্টাগ্ৰামত ফ'ল' কৰি দিব মই ক'ব পাৰিব ইনষ্টাগ্ৰামত এই ৰ চাম দেখ गजब बेइज्जती है মানে ইনষ্টাগ্ৰামৰ কথা ক'ব পাৰিব তাৰপিছত আপোনালোকে ইনষ্টাগ্ৰামত ফ'ল' নকৰে তো মোৰ ফেমিলিটো ইনষ্টাগ্ৰামতো বাঢ়ক এতিয়া জোচ বাঢ়িব ন ভিডিঅ' এই বিৰাট হাল্লা বাকী কথা পিছত কৈ আছোঁ এতিয়া চিয়াৰ্ছ খানা পিনা মেইন এতিয়া বনাই আছে আমাৰ চানা মৰিগাঁৱত চাগে মিছল বুলি কয় আমাৰ ওদালগুৰিত চানা বুলি কয় চানা আল্টিমেট মানে ৰাতি এতিয়া 12টামান বাজি আছে ভোক লাগিছে টোপনি লাগিছে ককাজন শুই আছে কিন্তু আমাৰ শুব জাগাই নাই তেওঁ গৈ আছোঁ লাহে লাহে
ফাইনেলি মোৰ হাতত আহি গ'ল চানা মানে মিছল আল্টিমেট মানে ৰাতি ভাবাও নাছিলোঁ ক'ৰবাত মিছল পাম বুলি কিন্তু হাহা পাই গ'লোঁ মানে সঁচা কথা ক'ব গ'লে মিছলটো বম জালিয়া লাগিছে খাই কিন্তু দামটো বোলে 30 টকা সেইটো মিছল 30 रुपीज দাম চালিয়া খায়ো চালিয়া এছো যাওঁ আৰু বাকী ব্লগিং ট্ৰেইনৰ ভিতৰতে কৰোঁ নে বাহিৰত কৰোঁ চাই থাকক ভিডিঅ'টো মানে ৰাতি ব্লগিং কৰি আছোঁ ন কি কৈ আছোঁ কেনেকৈ কৈ আছোঁ নিজে নাজানো টোপনি জালত আছোঁ তাৰপিছত ভিডিঅ'টো লাইক কৰি দিব বহুত কষ্ট হৈছে এইটো ককাও চাই আছে ককা কি খবৰ আৰু কিছু সময়ৰ পিছত আমি পামগৈ ক'ত পামগৈ ট্ৰেইনৰ টিকেট দিয়া মানে গাইজ আৰু কিছু সময় পিছত আমি পামগৈ এনে ধেমালি কৰিছোঁ মানে পিছত আকৌ ভিডিঅ' বনাব সময় নহ'ব ন টোপনি আমি এতিয়া কি এনেই কৈ থৈছোঁ এতিয়া ভিডিঅ'টো লাইক কৰিব দেই বহুতবাৰ কৈছোঁ আপোনালোকৰ লগত কথা পাতিব টাইম নাপাওঁ আজি টাইম পাইছোঁ বকি আছোঁ আজি ৰেষ্ট নাই আজি ৰেষ্ট নাই আজি টোপনি লাগিছে বোলে মেছেজ আহিলেও আৰু নতুন চং আহিব দেই সোনকালে ছাপোৰ্ট কৰিব মেলোডি নিদিওঁ খৰচ কৰিছোঁ এই চব চিক্ৰেট কিয় কৰি আছ 10,000 গাইছ এতিয়া বাজি আছে 12টা আৰু আমি আছোঁ লামডিং আৰু পামগৈ আৰু তো গাইছ এতিয়া বাজি আছে 3:20 চবে চাই আছে চোন এই লাষ্ট তো গাইছ এতিয়া হৈ আছে 3:20 আৰু আমি আহি পালোঁ ফৰ কাটিং এতিয়া আমাক এখন গাড়ী আহিব গাড়ীখনে আমাক পিক আপ কৰি লৈ যাব তাৰপিছত বাকী কথা ৰুমত পাতি আছোঁ ষ্টেচনত বহুত মানুহে চাই আছে লাষ্ট লাগিছে তো গাইছ আমি এতিয়া আমাৰ লোকেশ্যনটোত আহি পালোঁ তো এইটো অলপ টপ চিক্ৰেট থাকিব কাৰণ পাৰ্ট 2 ভিডিঅ' আহিব ইয়াত আমি কি কৰিব আহিছোঁ তো আমি আহি পালোঁ নাই কমেও 6:30মান বজাত ষ্টেচনতে বহুত সময়ত মানে থকা হ'ল তাৰপিছত কৈছিলোঁ যে 2 লাখ টকা মাল নহ'লে আনছাবস্ক্ৰাইব কৰি দিব তো 2 লাখ টকা মালটো দেখাই আছে আনবক্সিং কৰা এই জোৰ হ'ল মোৰ 2 লাখ এই আনছাবস্ক্ৰাইব নকৰিব ধেমালি কৰি আছোঁ দেখা পাইছে চিনি পাব আৰু গম পাইছে তো চাব পাৰে এইখিনি মানে মই ল'লোঁ নতুনকৈ কেনে পাইছে এনেই কৈছোঁ एकदम इन्होंने वक्त बदल दिया जज्बात बदल दिए जिंदगी बदल ओ भाई मारो मुझे মানে মোৰ দাদা এজনৰ এই দুটা মাল মেথেলতে 2 লাখ তাৰপিছত এইখিনিতো আছেই জুম লেন্স কিট লেন্স মই চিনি নাপাব তো ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ তাৰপিছত নেক্সট আমি ফটোগ্ৰাফীৰ কাৰণে আহিছোঁ ইয়াত ফটোগ্ৰাফী আৰু ভিডিঅ'গ্ৰাফী ক'ত কৰিম কেনেকৈ কৰিম নেক্সট ভিডিঅ'ত লগ পাব তো আজিৰ কাৰণে ইমানে বাই